এই দোস্তো আজি আপোনালোকক দেখুৱাম 4টা ৰুমৰ এল টাইপৰ ঘৰৰ ড্ৰয়িং মানে মই নিজে বনাইছোঁ 8খন আৰু 8খন বনাই এইটো ঘৰ বনাইছোঁ। আৰু 8খন চাই লওক আপোনালোকে কেনেকুৱা কিমান ডাঙৰ ৰুম বনাইছোঁ, ক'ত ক'ত দৰ্জা আৰু ক'ত খিৰিকী ৰাখিছোঁ আপোনালোকে চাই লওক। এয়া দেখিছে অসমৰ আমাৰ এখন ঘৰৰ আৰ্ট। এইটো ৰুম ডাঙৰ ৰুম বনাইছোঁ 12-18 আৰু এইটো মিডিয়াম ৰুম হিচাপৰ ৰুম হয় আমাৰ গাঁৱৰ হিচাপত 12-12 ৰুম। এইটো 12-12 ৰুম, এইটো 12-12 ৰুম। বাৰাণ্ডাখন আছে 6-6 আৰু এইফালে 6-12 এইটো বাৰাণ্ডা হ'ব। আৰু আমি ইয়াতে খিৰিকী ৰাখিছোঁ, ইয়াতে এখন, ইয়াতে এখন, ইয়াতে এখন, ইয়াতে এখন, ইয়াতে এখন, ইয়াতে এখন, ইয়াতে এখন আৰু ইয়াতে এখন ৰাখিছোঁ আৰু ইয়াতে এখন ৰাখিছোঁ খিৰিকী। ইয়াতে সৰু 2 পাল্লা খিৰিকী হ'ব, এখন ইয়াতে ৰাখিছোঁ। আৰু এবাৰ চাওক আমি দৰ্জা ক'ত ক'ত ৰাখিছোঁ। দৰ্জা ৰাখিছোঁ এখন ইয়াতে, এখন ইয়াতে আৰু এখন ইয়াতে আৰু এখন ইয়াতে আৰু এখন ইয়াতে। এইখিনি দেখিছে আপুনি, এইখিনি স্পেচ দেখিছে, এইখিনি ফুলনি আৰু এইটো হ'ল চিৰি আৰু এইটো চোতালৰ নিচিনা জাগাৰ কাৰণে হেৰি বনাইছোঁ। 12-18 আছে ইয়াতে। এইটো 3 ফুট বাই 12 ফুট আছে, এইটো 3 ফুট বাই 6 ফুট আছে। আৰু এনেকুৱা ধৰণৰ ঘৰৰ আৰ্ট লাগিলে মোৰ লগত যোগাযোগ কৰিব। টোটেল আছে ঘৰটো 25.5 বাই 13 আৰু ইফালে আছে 38 বাই 19। দেখিছে এইটো আমি সৰু ঘৰ, কিন্তু অসমত আটাইতকৈ ফেমাছ এইটো এল টাইপৰ ঘৰ আপোনালোকে দেখিছে। এইটো কাম বৰ্তমান হৈ গৈছে, ফাউণ্ডেশ্যন হৈ গৈছে। ভিডিঅ'টো পোৱাত আপোনালোকৰ দেৰি হ'ল। এয়া দেখিছে ফাউণ্ডেশ্যন হৈ গ'ল। ওপৰত টিঙো লগোৱা হৈ গৈছে। বহুত গৰমৰ কাৰণে টিংটো প্ৰথমতে লগাই লৈছোঁ। এয়া দেখিবলৈ পাইছে আপোনালোকে টিং কেনেকৈ লগাইছোঁ। ইয়াত কেঞ্চিবিলাক আছে 6 ফুটৰ মূৰত আৰু কোণাটো দেখিছে। মানে এল টাইপৰ ঘৰটো দেখিবলৈ বহুত ধুনীয়া হয়, সেইকাৰণে এল টাইপৰ ঘৰ এটা বনাই দিলোঁ মই। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু ধন্যবাদ থাকিল আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ কাৰণে।